ইমান সহজ নহয় সেইজনৰ পৰা আঁতৰি থকাটো, যাৰ লগত জীৱন মৰণৰ সপোন দেখা হয়। সপোন দেখাটো কেতিয়াও ভুল নহয়, কিন্তু ইয়াৰ ঠিকনা বিচৰাটোহে ভুল। এটা কথা সদায় মনত থবা, তোমাক সেইজনেহে কন্দুৱাব যাক তুমি অন্ধৰ দৰে বিশ্বাস কৰিবা। আজি তেওঁ আঁতৰি গৈছে, কি ঠিক তেওঁতকৈ বেছি ভাল কোনোবা যদি ৰৈ আছে। এয়াই ভাগ্য, বুজিছা? এই বুলি ভাবি এৰি দিয়াচোন, যি হ'বলৈ আছে হ'বই, তুমিতো একো কৰিব নোৱাৰা। আজিৰ পৃথিৱী বহুত স্বাৰ্থপৰ, জানানে? কোনেও কাকো নিস্বাৰ্থে ভাল নাপায়। ভাল পোৱাৰ নামত আজি এনেকুৱা লাগিব যে তেওঁৱেই সকলো, তেওঁক নেদেখিলে থাকিবই নোৱাৰা। কিন্তু একো লাভ নাই এইবোৰত সময় নষ্ট কৰি। আজি কিয় তুমি তোমাৰ নিজৰ সপোনবোৰক চিগাৰেটৰ ধোঁৱাৰ ৰূপত উৰুৱাইছা? এতিয়া নক'বা তুমি যে মহান প্ৰেমিক। তুমি প্ৰেমিক নহয়, তুমি মদাহী। নতুনকৈ জীৱনটোক গঢ়াৰ চেষ্টা কৰা, এইবোৰতে নিজক শেষ কৰি একো নোপোৱা। এইবোৰ জীৱনৰ এটা অধ্যায়, য'ত মানুহে শিকে, ময়ো শিকিছোঁ, তুমিও শিকা।